ওয়েলকাম টু আসামিস ষ্টাডি পইণ্ট। বন্ধু বান্ধৱীসকল, মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ পদাৰ্থ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্ন বিভিন্ন পৰীক্ষাত বাৰে অহা দেখিবলৈ পোৱা যায়। গতিকে এই ভিডিঅ'টোৰ অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি এতিয়াও এই চেনেলটোত নতুন হৈ আছে তেনেহ'লে আসামিস ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্নটো কৰি লওঁ। আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব পোহৰ বিক্ষেপণ ধৰ্মৰ কাৰণে আকাশৰ ৰং নীলা হয়। বায়ুমণ্ডলত সূৰ্যৰ পোহৰৰ 7টা ৰং থাকে। এই 7টা ৰঙক একেলগে ভিজিঅৰ বুলি কোৱা হয়। মই শ্বৰ্ট ফৰ্মত VR লিখিছোঁ। একেবাৰে বাওঁফালে আছে ভায়লেট অৰ্থাৎ বেঙুনীয়া আৰু সোঁফালে আছে ৰঙা। ইয়াৰ এই বেঙুনীয়া পোহৰৰ তৰংগদৈৰ্ঘ্য একেবাৰে কম আৰু ৰঙা পোহৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি। গতিকে কম পোহৰ তৰংগদৈৰ্ঘ্য বায়ুত বেছিকৈ বিক্ষেপিত হয় আৰু বেছি পোহৰ তৰংগদৈৰ্ঘ্য বায়ুত কম পৰিমাণে বিক্ষেপিত হয়। সেয়েহে বেঙুনীয়া ৰংটো বায়ুত বেছিকৈ বিক্ষেপিত হয় আৰু ৰঙাটো কম পৰিমাণে বিক্ষেপিত হয়, ফলত বায়ুত গোটেই সিঁচৰিত হোৱাৰ ফলত আকাশখন নীলা দেখি। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। শব্দ তৰংগৰ প্ৰকৃতি কেনেধৰণৰ? শব্দ তৰংগৰ প্ৰকৃতি অনুদৈৰ্ঘ্য। শব্দ তৰংগ অনুদৈৰ্ঘ্য তৰংগ ৰূপত গতি কৰে। 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। উচ্চ তাপমাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব পাইৰমিটাৰ। পাইৰমিটাৰ উচ্চ তাপমাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত ক অপশ্যনত দিয়া আছে কেলৰিমিটাৰ। কেলৰিমিটাৰ তাপমাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু তুলনামূলকভাৱে কম তাপমাত্ৰা জুখিবলৈ কেলৰিমিটাৰ ব্যৱহাৰ কৰা হয়। হাইগ্ৰমিটাৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। পাইৰমিটাৰটো ক'লো উচ্চ তাপমাত্ৰা জুখিবলৈ ব্যৱহাৰ কৰা হয়। আৰু টেকমিটাৰ দিয়া আছে। টেকমিটাৰ উৰাজাহাজ আৰু মটৰযুক্ত নাওৰ দ্ৰুতি জুখিবলৈ ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনটো মাধ্যমৰ মাজেৰে পোহৰ সৰ্বোচ্চ দ্ৰুতিৰে গতি কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব শূন্য মাধ্যম। কোনো মাধ্যমৰ ঘনত্ব বাঢ়িলে পোহৰ দ্ৰুতি কমি যায়। শূন্যত পোহৰ দ্ৰুতিৰ মান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। শূন্যত পোহৰ দ্ৰুতিৰ মান 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। বস্তু এটাৰ গতিশক্তি তলৰ কোনটো ৰাশিৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াত শুদ্ধ উত্তৰটো হ'ব বেগ। বস্তু এটাৰ গতিশক্তি বেগৰ ওপৰত নিৰ্ভৰ কৰে। গতিশক্তিৰ প্ৰকাশ ৰাশিটো হ'ল ½ mv²। mটো এটা ধ্ৰুৱক হয়, কনষ্টেণ্ট হয়, ই কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে। ভটো অৰ্থাৎ বস্তুটোৰ বেগৰ ওপৰত ইয়াৰ গতিশক্তি নিৰ্ভৰ কৰে। গতিকে বেগ শূন্য হ'লে কোনো এটা বস্তুৰ গতিশক্তি শূন্য। 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়? নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আলোকবৰ্ষ কিহৰ একক? ইয়াত শুদ্ধ উত্তৰটো হ'ব আলোকবৰ্ষ দূৰত্বৰ একক। পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক 1 আলোকবৰ্ষ বুলি কোৱা হয়। 1 আলোকবৰ্ষ সমান 9.46 × 10⁻15 মিটাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। লেক্টোমিটাৰ আৰু হাইড্ৰমিটাৰ কোনটো নীতিৰ আধাৰত নিৰ্মাণ কৰা হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব আৰ্কিমিডিছৰ সূত্ৰৰ আধাৰত লেক্টোমিটাৰ আৰু হাইড্ৰমিটাৰ নিৰ্মাণ কৰা হয়। ইয়াত লেক্টোমিটাৰ আৰু হাইড্ৰমিটাৰ কথা আমি পাইছোঁ। লেক্টোমিটাৰ হ'ল গাখীৰৰ বিশুদ্ধতা নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ আৰু হাইড্ৰমিটাৰ হ'ল জলীয়া বস্তুৰ ঘনত্ব জোখা এবিধ যন্ত্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনটো ধাতুৰ বৈদ্যুতিক ৰোধকতা আটাইতকৈ কম? ইয়াত শুদ্ধ উত্তৰটো হ'ব ৰূপ। ৰূপৰ বৈদ্যুতিক ৰোধকতা আটাইতকৈ কম, সেয়েহে ৰূপ আটাইতকৈ বিদ্যুতৰ ভাল পৰিবাহী। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। বিদ্যুৎ প্ৰবাহৰ কাৰণ কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব ইলেক্ট্ৰনৰ গতিৰ কাৰণে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। পৰিবাহী এডাল অনুপৰমাণুৰে গঠিত। এই অনুপৰমাণুবোৰ প্ৰধানকৈ ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন নামৰ 3টা কণাৰে গঠিত। ইয়াৰ ভিতৰত নিউট্ৰন আৰু প্ৰটনে গতি কৰিব নোৱাৰে। কেৱল ইলেক্ট্ৰনেহে গতি কৰিব পাৰে। গতিকে ইলেক্ট্ৰনে বিদ্যুৎ পৰিবহণ কৰে। 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। কোনো এডাল পৰিবাহীৰ উষ্ণতা বাঢ়িলে পৰিবাহীডালৰ ৰোধ বাঢ়ে। কোনো এডাল পৰিবাহীৰ যদি উষ্ণতা বাঢ়ি যায় তেতিয়া তাৰ ৰোধ বাঢ়িব। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি এটা সুষম বৃত্তীয় গতি। সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে সুষম বৃত্তীয় গতিত ঘূৰি থাকে। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। সূৰ্যত কেনেকৈ শক্তি উৎপন্ন হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব নিউক্লিয় সংযোজন বিক্ৰিয়াৰ দ্বাৰা সূৰ্যত শক্তি উৎপন্ন হয়। নিউক্লিয় সংযোজন বিক্ৰিয়ানো কি? নিউক্লিয় সংযোজন বিক্ৰিয়া হ'ল দুটা সৰু সৰু নিউক্লিয়াছ লগ লাগি এটা গধুৰ নিউক্লিয়াছ গঠন হোৱাক নিউক্লিয় সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। আৰু এই নিউক্লিয় সংযোজন বিক্ৰিয়াত এক বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয়। 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ভল্টমিটাৰৰ কাম কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব ভল্টমিটাৰৰ কাম হ'ল এটা বৰ্তনীত বিভৱ ভেদ জোখা। আৰু এটা মনত ৰাখিবলগীয়া কথা হ'ল ভল্টমিটাৰ বৰ্তনী এটাত সমান্তৰালকৈ সংযোগ কৰা হয়। 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আপেক্ষিক ঘনত্বৰ একক কি? ইয়াত শুদ্ধ উত্তৰটো হ'ব
আপেক্ষিক ঘনত্বৰ কোনো একক নাই অৰ্থাৎ গ উত্তৰটো শুদ্ধ হ'ব আপেক্ষিক ঘনত্ব এককহীন আপেক্ষিক ঘনত্ব হ'ল কোনো এটা মাধ্যমৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাতক আপেক্ষিক ঘনত্ব বুলি কোৱা হয় 16 নম্বৰ প্ৰশ্নটো আহিছো মাইক্ৰফোনৰ কাম কি ইয়াত শুদ্ধ উত্তৰটো হ'ব মাইক্ৰফোনে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে 17 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো প্ৰটনৰ আৱিষ্কাৰ কোনজন বিজ্ঞানীয়ে কৰিছিল ইয়াত শুদ্ধ উত্তৰটো হ'ব ৰাদাৰফৰ্ডে প্ৰটনৰ আৱিষ্কাৰ কৰিছিল এতিয়া মনত ৰাখিবলগীয়া কথা ইয়াত থমসন দিয়া আছে থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল চেডউইকে নিউট্ৰন আৱিষ্কাৰ কৰিছিল এটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব লাগিব 18 নম্বৰ প্ৰশ্নটো আহিছো সংদিশক বা ৰেক্টিফায়াৰৰ কাম কি ইয়াত শুদ্ধ উত্তৰটো হ'ব সংদিশক বা ৰেক্টিফায়াৰ পৰিৱৰ্তী প্ৰবাহক একমুখী প্ৰবাহলৈ ৰূপান্তৰ কৰে 19 নম্বৰ প্ৰশ্নটো আহিছো উষ্ণতা কিমান হলে পানীৰ ঘনত্ব সৰ্বোচ্চ হয় ইয়াত শুদ্ধ উত্তৰটো হ'ব 4 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা হলে পানীৰ ঘনত্ব সৰ্বোচ্চ হয় ভিডিওটোৰ অন্তিম প্ৰশ্ন 20 নম্বৰ প্ৰশ্নটো আহিছো মানুহৰ চাব্যসীমাৰ কম্পনাংকৰ পৰিসৰ কিমান ইয়াত শুদ্ধ উত্তৰ হ'ব মানুহৰ চাব্যসীমাৰ কম্পনাংকৰ পৰিসৰ 20 হাৰ্জৰ পৰা 20000 হাৰ্জলৈকে 20 হাৰ্জতকৈ কম হলে শব্দ এটাক অবশব্দ বুলি কোৱা হয় আৰু 20000 হাৰ্জতকৈ বেছি হলে অতি শব্দ বুলি কোৱা হয় এটো অতি জৰুৰী মনত ৰাখিব লাগিব আমাৰ মানুহৰ কানে অতি শব্দ বা অবশব্দ শুনা নাপায় বন্ধুসকল ভিডিওটো আজিলৈ ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু আসামিজ ষ্টাডি পইণ্ট ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশনসমূহ সময়মতে পাই থাকে তেনেহলে আজিলৈ ভিডিওটো ইমানেই আকৌ এটা নতুন ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো জয় হিন্দ জয় অসম